নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনত অভিনয় কৰা আদিত্য প্ৰকৃততে কোন, তেওঁ কাৰ লগত বিবাহবাসত আবদ্ধ হৈছে, তেওঁৰ ঘৰ ক'ত, সকলোখিনি কথা মই জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। বন্ধুসকল, আদিত্যক ঘৰত মতা নাম হৈছে সুমন আৰু তেওঁ জন্ম হৈছে 1992 চনৰ 2 ডিচেম্বৰত। তেওঁৰ স্কুলীয়া শিক্ষাৰ কথা ক'বলৈ গ'লে বন্ধুসকল, তেওঁ হাই ছেকেণ্ডাৰী পাছ কৰিছে ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ পৰা। বন্ধুসকল, তেওঁ ধাৰাবাহিক কৰাৰ উপৰিও কেইবাটা গানতো অভিনয় কৰিছে আৰু তেওঁ অভিনয় কৰা ধাৰাবাহিকসমূহৰ নাম হৈছে জোনাক, এৰাবাটে, বৃষ্টি আৰু বৰ্তমান বকুল ধাৰাবাহিকখনত অভিনয় কৰি আছে। আপোনালোকে বাৰু আদিৰ অভিনয় চাই কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাবচোন। বন্ধুসকল, আমি জানিব পৰা মতে আদি বৰ্তমান কাৰো লগত বিবাহবাসত আবদ্ধ হোৱা নাই। বন্ধুসকল, আপোনালোকে যদি আদিৰ অভিনয় চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টিত এটি লাইক কৰি দিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ।